নমস্কাৰ ৰেকিডা ডিভাইন এনাৰ্জিলৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। মই আজি আপোনালোকক এটি চিম্বল উদ্ৰেকাৰ বিষয়ে ক'বলৈ লৈছোঁ, যিটো চিম্বল ব্যৱহাৰ কৰিবলৈ আমি কোনো ৰেকি এটুনমেণ্ট ল'ব নালাগে। ৰেকি নিশিকাসকলেও এই চিম্বলটো ব্যৱহাৰ কৰিব পাৰে। উদ্ৰেকা চিম্বলে আমাক প্ৰটেকশ্যন কৰিব আৰু এনাৰ্জি চিল কৰে আমাৰ শৰীৰত। বিশেষকৈ আমি প্ৰটেকশ্যনৰ বাবে উদ্ৰেকা চিম্বলক ব্যৱহাৰ কৰিব পাৰোঁ। এই চিম্বলটো আঁকিবলৈ অতি সহজ হয়। চিম্বলটো দেখিবলৈ এইটো হয়, এটা ক্ৰছ চিনৰ নিচিনা, যীশুৰ যিটো ক্ৰছ আছিলে সেইটোৰ নিচিনাকৈ। এই চিম্বলটো আমি শৰীৰৰ বাওঁফালৰ পৰা সোঁফাললৈ আৰু আজ্ঞাচক্ৰৰ পৰা নাভিলৈকে, অৰ্থাৎ কপালৰ পৰা নাভিলৈকে, প্ৰথমতে আমি বাওঁফালৰ পৰা সোঁফাললৈ উদ্ৰেকা হাতেৰে আঁকিলোঁ, আকৌ কপালৰ পৰা নাভিলৈকে উদ্ৰেকা তেনেদৰে আঁকিলোঁ। আৰু এই চিম্বলটো আঁকি আমি নিজকে ইণ্টেনশ্যন ৰাখিম, আমি প্ৰটেক্ট হ'লোঁ। এই চিম্বলটোৱে আমাক ৰক্ষা কৰিব, আমাৰ চাৰিওফালে এটা সুৰক্ষা চক্ৰ ৰাখিব। এইটোৱে আছিল উদ্ৰেকা। আৰু আমি চিল কৰিবলৈ এই চিম্বলটো ব্যৱহাৰ কৰোঁ। আমি যেতিয়া ৰেকি এনাৰ্জি লওঁ শৰীৰত, যিসকলে হিলিং কৰাৰ পিছত আমি এই চিম্বলটো ড্ৰ কৰি আমাৰ এনাৰ্জি শৰীৰত চিল কৰিব পাৰোঁ। হিলিং হৈ যোৱাৰ পিছত আমি এনেকৈ উদ্ৰেকা ড্ৰ কৰিলোঁ আৰু আমি চিল কৰা বুলি ইণ্টেনশ্যন ৰাখিলোঁ, চিল হ'ল বুলি ভাবিলোঁ। ধন্যবাদ।